সংবাদ মেলটো আমি পাতিলোঁ তাৰ মানে সমুখেই মই আপোনালোকক জনাব বিচাৰিছোঁ। আপোনালোকে দেখা পাইছে টিভি, পেপাৰ মিডিয়া বা ইলেক্ট্ৰনিক মিডিয়া দেখা পাইছে যে নেশ্যনেল ডেম'ক্ৰেটিক ফ্ৰণ্ট অফ বড়োলেণ্ড চাউলেগ্ৰা ফেকশ্যন এখেতসকলে যোৱা 11 তাৰিখ পৰা আৰম্ভ কৰি পেলাই আজি তাৰিখলৈকে এখেতসকলে পিছ মিছনত মানে অলৰেডি ওলাই আহিছে। এখেতসকলে দে আৰ অন দ্য ৱে ফ্ৰম দিল্লী টু গুৱাহাটী। এখেতসকলে অলৰেডি আহি পাইছে হ'বলা গুৱাহাটীলৈকে। 16 তাৰিখত চিজফায়াৰ এগ্ৰিমেণ্টটো মানে কমপ্লিট হৈ গ'ল, আপোনালোকে দেখাই পাইছে। আমি ৱেলকাম কৰিছোঁ, কাৰণ অক্টোবৰ 18 তাৰিখ 18 অক্টোবৰ 2018 পৰা যিটো প্ৰচেষ্টা আমি একেবাৰে ৰিলেণ্টলেছলি মানে নেৰা নেপেৰাকৈ এটা PDMB পিছ মিছন এটা টাইটেল দি পেলাই ভাৰত চৰকাৰৰ লগত ফৰ দ্য ফাৰ্ষ্ট টাইম আমি নিউ দিল্লীত আলোচনাত বহিছিলোঁ আৰু আমি দৰ্জা খটখটালোঁ আৰু গভৰ্ণমেণ্ট অফ ইণ্ডিয়া আমাক নোটটো দিলে যে এখেতসকলে কোনো পাকিস্তানৰ মানে গ্ৰুপ নহয়, এইটো আমাৰে ল'ৰা ছোৱালী, গতিকে আপোনালোকে চেষ্টা কৰক। আপোনালোকে মানে এল্ডাৰলি পিপুল PDMB, গতিকে আপোনালোকৰ কথাটো শুনিব নিশ্চয়কৈ, গতিকে আপোনালোকে এটা ট্ৰাই দিয়ক। এইধৰণে আমাক এটা ইংগিতটো দিলে মানে IBৰ পৰা। আমি 2018 8 ডিচেম্বৰত আমাৰ মিছনটো পিছ মিছনটো আৰম্ভ কৰিলোঁ, শুভাৰম্ভ। এইটো কোকৰাঝাৰত আমি এটা প্ৰেছ কনফাৰেঞ্চ কৰি পেলাই এই মানে পিছ মিছনটো আমি আৰম্ভ কৰিলোঁ। কাৰণ 18 নৱেম্বৰত যেতিয়া আমি গৈছিলোঁ 3জন ব্যক্তি IBক লগ ধৰিবৰ কাৰণে দিল্লীত, তেতিয়া পজিটিভ নোট পোৱাৰ পিছতহে আমি প্ৰেছ কনফাৰেঞ্চ কৰি, যিহেতু চাউলেগ্ৰাৰ কোনো কণ্টেক্ট নাম্বাৰেই নাছিলে, তেতিয়া মানে কণ্টেক্ট কৰা খুব অসুবিধা আছিলে। আমি ফেচবুক থ্ৰুৱেদি আমাৰ প্ৰেছ কনফাৰেঞ্চৰ যিবিলাক প্ৰেছ ক্লিপ এইবিলাক আমি পঠিয়াই দিলোঁ। এখেতসকলৰ মানে মিলিটাৰী ইণ্টেলিজেঞ্চ মানে এজন সদস্য মোক ফেচবুকত ৰেছপন্স কৰিলে মেছেঞ্জাৰেদি যে আপুনি যদি NDPSক কিবা এটা ক'বলৈ যদি আছে তেতিয়াহ'লে আমাৰ চাউলেগ্ৰা ছাৰৰ নাম্বাৰটো মই আপোনাক দি আছোঁ, হোৱাটছআপটো আপুনি মেছেজ দিব পাৰে। তেতিয়া মই 8 তাৰিখ ডিচেম্বৰ 9 তাৰিখত মই যেতিয়া ফাৰ্ষ্ট মেছেজটো এখেতক দিলোঁ, 9 ডিচেম্বৰ 2018, 19 নহয় 18, চ' ইট ইজ ৰিয়েলি লং মিছন। এতিয়া এখেতে পজিটিভলি ৰেছপন্স কৰিলে যে আমি শান্তিৰ এগেইনষ্টত নহয়, কিন্তু চৰকাৰে ভাৰত চৰকাৰক কেনেকৈ আমি বিশ্বাসত ল'ব পাৰে। ফাৰ্ষ্ট কুৱেশ্যনটো এনেকুৱা আছিল, কেনেকৈ বিশ্বাসত ল'ব পাৰে যে ৰঞ্জন নাবলাৰ যিটো কেছটো দেখা পালে, মানে শান্তি আলোচনাত মাতি পেলাই এখেতক জেলত ভৰাই থ'লে, এইবিলাক কথাটো মানে আহিলে তেতিয়া আমি এখেতক মানে কনফিডেন্সৰ ল'বৰ কাৰণে বহুত চেষ্টা কৰিলোঁ। ভাৰত চৰকাৰৰ লগত এবাৰ নহয়, দুবাৰ নহয়, 3বাৰ নহয়, বহুবাৰ মিট কৰিলোঁ। ইয়াতে আপোনালোকে ডিটেইল ৰিপৰ্টটো পাব। আমি 6 পেজেছ ৰিপৰ্টটো আমি বনাইছোঁ আপোনালোকক মানে খোলাচা কৰাৰ কাৰণে। আৰু এই ক্ষেত্ৰত আমাৰ ভাগ্য ভাল, ইমান ৰিস্কি এটা জব, য'ত NDPSৰ মানে খা খবৰ ল'বলৈ যাওঁতে কি কয় মানে সেই আৰ্মি, সেই পুলিচ আমাৰ পিছত লাগি থাকে তাৰমানে, আৰু ছাছপেক্ট কৰে এখেতসকলে কিবা গ্ৰাউণ্ডৰ অৰ্গেনাইজেশ্যন নেকি। এইধৰণে বহু পৰিস্থিতি আমি সন্মুখীন হ'ব লগা হয়। কিন্তু আল্টিমেটলি কি হ'ল মানে দে টুক আছ ইন কনফিডেন্স। ভাৰত চৰকাৰে কনফিডেন্স ল'লে, ঠিক আছে এই গ্ৰুপটো আমি চান্স দিওঁ। আমি মানে একেবাৰে ঢোল নবজোৱাকৈ মানে লাহেকৈ আমি মুভ কৰিলোঁ। তাৰপিছত মানে হোম মিনিষ্ট্ৰীত জইণ্ট ছেক্ৰেটাৰী গাৰ্গ সত্যেন্দ্ৰ গাৰ্গ একেলগে আমাৰ এবাৰ মিটিং হ'ল। তাৰপিছত IB মানে IK মিশ্ৰ ছাৰ এডিশ্যনেল ডাইৰেক্টৰ, এখেতৰ লগত দুবাৰকৈ মিটিং হ'ল। তাৰপিছত আমাৰ মানে যিটো NDFB উল্ফা আৰু মানে এই আমাৰ সুখীসকলৰ যিটো ইণ্টাৰলকিউটৰ AB মাথুৰ ছাৰৰ লগত আমাৰ 4-5বাৰকৈ মিটিং হ'ল মাজতে। তেতিয়া আমি মানে পুৰা কনফিডেণ্ট লৈ পেলাই আগবাঢ়িলোঁ আৰু লাষ্টত
আমি চাউৰাইগৰাক মানে বহুতবাৰ অনুৰোধ কৰাৰ পিছত এখেতৰ পৰা আমি এটা ৰেছপন্সটো পালোঁ যে ঠিক আছে এওঁলোকে আহি যাব, কিন্তু এটা কণ্ডিশ্যনত সদায় মানে ডিলে হৈ আছিলে, সেইটো হ'ল সেই চাউৰাইগৰা এই কিবা বি বিদায় আৰু বি বাথা, আৰু এখেতৰ লগত আৰু এজন আছে জেইল সিং বুলি এজন মানে কেডাৰ। এখেতসকলৰ NIA বৰ মানে হিনিয়াছ ক্ৰাইম আছে আৰু চাৰ্জ শ্বীটেড কেছবিলাক আছে। গতিকে এই মানে সম্পৰ্কত এই মানে এইখিনি বস্তুটো ক্লিয়াৰ কৰাৰ কাৰণে মানে বহুত সময় লগা হ'ল। এইকাৰণে লাষ্টত যেতিয়া ভাৰত চৰকাৰৰ লগত আলোচনা কৰিলোঁ, ভাৰত চৰকাৰে কৈ আছে যে এখেতসকলক মানে চাৰেণ্ডাৰ কৰিব দিয়ক বুলি কৈছিলে ফাৰ্ষ্টত, মানে এই তিনিজনক, মানে বাকীকেইটাতো চিজফায়াৰ আহি যাব, কিন্তু তিনিজন যিহেতু এওঁলোকৰ হিনিয়াছ ক্ৰাইম আছে, এখেতসকলে মানে কমচে কম 4 মাহ মিনিমাম এটলিষ্ট 4 মাহ মান মানে এখেতসকলে লিগেল প্ৰচেছত যাব লাগিব। তাৰপিছত ভাৰত চৰকাৰে মানে এটা NOC দি পেলাই এখেতসকলক জেলৰ পৰা মানে বেইলত ৰিলিজ কৰিব। তাৰপিছত মানে শান্তি আলোচনা হৈ থাকিব আৰু কেছবিলাক একদিনতে শেষ কৰিব নোৱাৰে, যিহেতু এটা এটা ডাঙৰ কেছ আৰু NIA কেছটো এওঁলোকে এমনেষ্টি নিদিয়ে, কিন্তু মানে এৰা ধৰা কৰি এওঁলোকৰ কেছটো অলপ মানে লাইট কৰিব পাৰে, এইখিনি কথাটো এওঁলোকে আশ্বাসনটো দিলে। যিয়ে নহওক এই ক্ষেত্ৰত অলপমান ডিলে হৈ আছিলে, যাৰ ফলত এই 14 মাহ সময় লগা হ'ল আৰু লাষ্টত মানে এটা আণ্ডাৰষ্টেণ্ডিং আহি গ'ল আৰু আমি গোটেই দায়িত্বটো মানে চাউৰাইগৰাক মানে আমি দিলোঁ আৰু ক'লোঁ যে ফাৰ্ষ্ট আপুনি আহক, কাৰণ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া ৱেলকাম কৰি আছে, আপুনি আহক, আপুনি আহিলে আপুনি নিজেই ডিছকাশ্যনটো কৰি লওক। আৰু সেই মৰ্মে যোৱা ডিচেম্বৰ 12 তাৰিখ যেতিয়া ইয়াত আমাৰ বিৰোধী মানে এই তেতিয়া কেবৰ বিৰোধী যেতিয়া বহুত আন্দোলন চলি আছিল, টায়াৰ চায়াৰ জ্বলাই আছিল, তেতিয়া আমি পুৱা মই আৰু KC বড়ো আমি মানে চাউৰাইগৰাৰ 3জন ব্যক্তি ইয়াত মই উল্লেখ কৰিছোঁ লাষ্টত, মানে এখেতৰ যিবিলাক ক্ল'জ এইজ, স্পেচিয়েলি আইচুলুং, মনাবিলি আৰু বি ৰিংখাংশ্ৰী, এখেতসকলক আমি নাগালেণ্ডৰ মন মানে ইয়াত গৈ পেলাই এখেতসকলক মানে ইন পাৰ্চন, তেতিয়ালৈকে আমাৰ যোগাযোগ টেলিফোন বা হোৱাটছআপতে হৈ আছিল, কিন্তু ইন পাৰ্চন কণ্টেক্ট কৰাৰ কাৰণে আমি ওলাই গ'লোঁ। তেতিয়া আমি অলপমান ৰাস্তাত অলপমান আমাৰ দেৰি হ'ল মানে এইফালে টায়াৰ জ্বলাই আছে, এইফালে কিবা কিবি প্ৰচেষ্টা চলি আছে। আমিও যিহেতু আন্দোলনৰ বেকগ্ৰাউণ্ডৰ পৰা অহা মানুহ আমি, গতিকে আন্দোলনটো আমি সমৰ্থন কৰোঁ, গতিকে আমি আৰু জবৰদস্তি কৰি যোৱা নাই, মানে ৰাস্তা আমি 5 ঘণ্টামান মানে অপেক্ষা কৰিব লগা হ'ল এই আমাৰ ৰঙিয়াৰ অলপ আগত গৈ পেলাই। তাৰপিছত আমি যিয়ে নহওক নেক্সট ডে ৰাতিটো আমি গুৱাহাটীত থাকিলোঁ, নেক্সট ডে আমি গুচি গ'লোঁ ডিমাপুৰলৈকে। তাৰপিছত আমি কণ্টেক্ট কৰিলোঁ। তাৰপিছত তেতিয়া যিহেতু এই কেবৰ বিৰোধী যিটো চিটুৱেশ্যনটো অলপ মানে জটিল হ'ল, তেতিয়া মানে তেতিয়া আৰু ইমেইল এইবিলাক চব মানে বন্ধ হৈ গ'ল, তেতিয়া নেটৰ অলপমান দেৰি হৈছে, নহ'লে এখেতসকলে মানে 12 তাৰিখতে এওঁলোকে অহাৰ মানে প্ৰস্তুতিটো চলাইছে দেই, মানে ডিচেম্বৰ 12। এতিয়া আহি পেলাই এই ডিচেম্বৰ মানে জানুৱাৰী 11 গৈ পালেগৈ, মানে এইকাৰণে আমি ক'ব বিচাৰিছোঁ। আৰু তাৰ মাজতে আমি মানে পাৰ্ট বাই পাৰ্ট, যিহেতু এইটো এটা মানে লং ইনিচিয়েটিভ আৰু এইটো একদিনত হোৱা বস্তু নহয়, এইটো 14 মান্থছ। এই ক্ষেত্ৰত বিভিন্ন ধৰণৰ এজেঞ্চিবিলাকে আমাক বহুত সহায় কৰিলে, PDMB। সেইকাৰণে আমি আজি প্ৰেছ যোগেদি ধন্যবাদ যাচিব বিচাৰিছোঁ, যেনেকৈ IB অফিচিয়েলছ, পাৰ্টিকুলাৰলি AK মিশ্ৰ আৰু মানে হৰেণ দাস, এই দুজন ব্যক্তি বহুত সহায় কৰিছে ফ্ৰম IB এই ক্ষেত্ৰত, মানে দৰ্জা খিৰিকী খোলোৱা এই কামখিনি এওঁলোকে প্ৰিপাৰেটৰী যিবিলাক কাম। তাৰপিছত মাথুৰ ছাৰ বহুত সহায় কৰিলে, মাথুৰ হেজ বিন অলৱেজ পজিটিভ এবাউট। আৰু তাৰপিছত আমাৰ গাৰ্গ চাহাবে বহুত সহায় কৰিলে, সত্যেন্দ্ৰ গাৰ্গ। তাৰপিছত আমাৰ ইয়াত আমাৰ হৰেণ নাথ, আপোনালোকে গমেই পায়, IGP
এখেতে মানে আমাক মানে সহায় কৰিলে তাৰপিছত যিমান 4টা ডিষ্ট্ৰিক্টৰ যিমান SP আছে কোকৰাঝাৰ চিৰাং বাক্সা এণ্ড ওদালগুৰি এখেতসকলে আমাক সহায় কৰিলে এখেত সকলোৱেই নহয় আৰ্মি স্পেচিয়েলি ৰেড হৰ্ণ ডিভিজন আমি দুবাৰকৈ মিটিং বহিলোঁ ইয়াতে কাৰণ এওঁলোকৰ কোঅপাৰেশ্যন খুব দৰকাৰ আৰ্মি কোঅপাৰেশ্যন খুব দৰকাৰ পুলিচৰ কোঅপাৰেশ্যন খুব দৰকাৰ নহ'লে কি কৰে এখেতসকলে ছাছপেক্ট কৰে যেতিয়া আমি ফোন কৰোঁ মানে অন্য মানুহ হ'লেতো এইটো এলাউৱে নকৰে মানে এইটো আপুনি লিংকমেন বুলি নেক্সট ডে আপোনাক ধৰি ল'ব গতিকে এই ধৰণৰ মানে পৰিস্থিতি আমি 14 মাহকৈ পাৰ কৰিব লগা হৈছে এতিয়া ফুল অফ ৰিস্ক ফুল অফ টেনশ্যন কিন্তু আমাৰ ভাল লাগিল যেতিয়া এই 11 তাৰিখত যেতিয়া আমাক এটা মেছেজ দিলে আমি গৈ আছোঁ উই আৰ অন দ্য ৱে আৰু তাৰ কাৰণে আমাৰ দুজন ব্যক্তি আপোনালোকে যিটো দেখাই পাইছে আমাৰ বিৰাজ আৰু তুলুংগা দে আৰ পাৰ্ট অফ দ্য মিছন একেলগে পাৰ্ট অফ দ্য মিছন হয় গতিকে এখেতসকলক এস্কৰ্ট কৰাৰ কাৰণে মানে ব্যৱস্থা কৰা হ'ল এখেতসকলে আহিলে আৰু চ' দে হেভ কমপ্লিটেড দেয়াৰ মিছন এণ্ড উই অলছ' থেংক দেম এখেতসকলক আমি থেংক দিব বিচাৰোঁ কাৰণ দে হেভ অলছ' প্লেড এ ভেৰি বিগ মেজৰ ৰোল ইন দ্য হোল প্ৰচেছ